ডেৰগাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী গৌ বেগ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত বিজেপিৰ কৰ্মকৰ্তাসকলৰ। গোলাঘাট অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গালৈ বটল দলিওৱাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত বিজেপি কৰ্মকৰ্তাসকলৰ। প্ৰতিবাদীসকলে ডেৰগাঁও চাৰিআলিৰ পৰা কংগ্ৰেছ বিৰোধী বিভিন্ন শ্লোগান দি সমদল বাহিৰ কৰি সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰে। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ সমজিলা আয়ুক্তক প্ৰদান কৰে। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ৰাইনো টাইমছ। এই কাৰ্যসূচীৰ অন্তৰালত জড়িত আছে যে কালি কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কনভয় আহি আছিল, সেই কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰা হৈছিল। আৰু এই ক্ষেত্ৰত এই যি পানীৰ বটল নিক্ষেপ, এই কথাটোৱে আচলতে গোলাঘাটবাসীক লজ্জানত কৰিছে যে এজন মুখ্যমন্ত্ৰীৰ গালৈ কিবা দলিওৱা কথাটো সেইটো এটা সম্পূৰ্ণ অগণতান্ত্ৰিক কাৰ্য। আৰু কংগ্ৰেছৰ যি ফ্ৰাষ্ট্ৰেশ্যন, তেওঁলোকে বিজেপিক যি পঞ্চায়ত নিৰ্বাচন হওক, সেই তাত তেওঁলোক পৰাজিত হৈ এতিয়া যেনে তেনে বিজেপিক অগণতান্ত্ৰিক কাৰ্যৰে ভীতিগ্ৰস্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু বিজেপি কৰ্মী ভীতিগ্ৰস্ত কেতিয়াও নহয়। এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছে তেওঁলোকৰ ফেচিষ্ট চৰিত্ৰ, যিটো তেওঁলোকৰ অগণতান্ত্ৰিক চৰিত্ৰ, সেই চৰিত্ৰ অসমবাসীৰ ওচৰত উদঙাই দিছে। আৰু এই যি ঘটনা, সেই ঘটনাৰ আমি গৰিহণা দিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক, যিজনক আজি কোটি কোটি মানুহৰ তেওঁৰ লগত আশীষ আছে, সেই ব্যক্তিজনৰ ওপৰত এনেদৰে পানীৰ বটল নিক্ষেপ কৰিছে। আৰু কংগ্ৰেছৰ স্বৈৰাচাৰে যি তেওঁলোকৰ চৰিত্ৰ, সেই চৰিত্ৰ উদঙাই দিছে। আজি বিজেপিয়ে আমাৰ বিশেষকৈ আমি 3টা ব্লকে আজি এই কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি এটা মেছেজ দিব খুজিছোঁ কংগ্ৰেছলৈ, গৌৰৱ গগৈলৈ, যে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাৰ্য বিজেপিয়ে কেতিয়াও সমৰ্থন নকৰে আৰু ভৱিষ্যতৰ দিনত এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে বিজেপি যুঁজি যাব।